কেন্সাৰ হোৱাৰ আগতে আমাৰ শৰীৰে ইয়াৰ সংকেত ৰূপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকুৱা দেখা পায় তেনেহলে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱাৰ পূৰ্বে কেনেধৰণৰ লক্ষণেৰে কেন্সাৰৰ সংকেত দিয়ে। পাকস্থলীৰ সমস্যা। পাকস্থলীত সামান্য সমস্যা হোৱাটো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰণ সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু-সুৰা সমস্যা থাকেই। কিন্তু অনবৰতে পাকস্থলীত সমস্যা হৈ থকাটো কলনিয়াক কলেক্টৰেল কেন্সাৰৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। ৰক্তচাপ হোৱা। অনবৰতে ৰক্তচাপ ওলাই থকাটো কেন্সাৰৰ লক্ষণ হ'ব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনেহলে অন্ততঃ হোৱা ঘাৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হ'ব পাৰে। ইয়াৰ লগতে শৌচ-প্ৰস্ৰাৱ কৰাৰ সময়ত যদি কষ্ট বা মূত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহলে প্ৰস্টেট কেন্সাৰ অথবা ডিম্বগ্ৰহণী কেন্সাৰৰ লক্ষণ হ'ব পাৰে। মহিলাসকলৰ মাহেকীয়া ঋতুস্ৰাৱৰ পাছতো যদি চাপ বন্ধ নহয় তেনেহলে এই সমস্যাটোক গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ এইটোৱে কেন্সাৰৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। গতিকে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ৰাতি অত্যাধিক ঘাম। যদি ৰাতি শোৱাৰ সময়ত ঘাম অত্যাধিক ওলায় তেনেহলে এয়া কোনো ঔষধৰ সেৱন কৰাৰ বাবে শৰীৰৰ পৰা প্ৰভাৱ বা অন্ততঃ হোৱা সংক্ৰমণৰ সংকটো হ'ব পাৰে। যদি এই সমস্যা ধাৰাবাহিকভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম ওলোৱা বন্ধ নহয় তেনেহলে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক। গাৰ বিষ হোৱা আৰু দুৰ্বল অনুভৱ হোৱা। বেয়াকৈ খোৱা বা দীঘলীয়া সময় ধৰি অসুবিধাজনকভাৱে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক। কিন্তু কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো প্ৰস্টেট কেন্সাৰৰ কাৰণ হ'ব পাৰে। ইয়াৰ উপৰিও কঁকালৰ উচ্চ মাংসপেশীবোৰত বিষ হোৱা, কোনো ধৰণৰ শ্ৰম নোহোৱাকৈ খুব ভাগৰুৱা অনুভৱ কৰা আদিকে কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গণ্য কৰা হয়। ওজন কমি যোৱা। কোনো ধৰণৰ কাৰণ নোহোৱাকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। কোনো কাৰণ নোহোৱাকৈ একেৰাহে কাহি থাকে তেনেহলে ই হাঁওফাঁওৰ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে। যদি কাহৰ সৈতে তেজ ওলাই আহে তেনেহলে ডাক্তৰৰ কাষ চাপিব। ডিঙিৰ বিষ হ'লে, খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিতভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰক। বুকুৰ জ্বলা-পোৰা হোৱা আৰু বদহজমি। বুকুৰ জ্বলা-পোৰা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্বসাধাৰণতে হৈ থকাটো এক সাধাৰণ সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মছলাযুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰণ সমস্যা। কিন্তু যদি এই সমস্যা ধাৰাবাহিকভাৱে হৈ থাকে তেনেহলে খাদ্যনলীত বা পাকস্থলীত কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই সমস্যা হ'লে অৱহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সঘনাই জ্বৰ হোৱা আৰু ইনফেকচন হোৱা। দীৰ্ঘ সময় ধৰি জ্বৰত ভুগি থকাটো অথবা ইনফেকচন হৈ থকাটো কেন্সাৰৰ কাৰণ হ'ব পাৰে। অত্যাধিক ভাগৰ অনুভৱ কৰা। সাংঘাতিকভাৱে একেৰাহে দুৰ্বল হৈ থকা অথবা ভাগৰুৱা অনুভৱ কৰাটো বিভিন্ন ধৰণৰ কেন্সাৰৰ কাৰণ হ'ব পাৰে। উশাহ চুটি হোৱা। শ্বাস-প্ৰশ্বাস ঘনাই ল'ব লগা হ'লে আৰু বুকুত ঘেৰঘেৰনিৰ শব্দ হোৱাটো হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে। জণ্ডিছ। দীৰ্ঘদিন ধৰি লিভাৰ আৰু গলব্লাডাৰ সমস্যা হৈ থকা বা জণ্ডিছ হোৱা আৰু চকুৰ মণি বগা অংশ হালধীয়া হৈ যোৱাটো কেন্সাৰৰ লক্ষণ হ'ব পাৰে। শৰীৰৰ যিকোনো ঠাইত টেমুনা হোৱা। মহিলাৰ স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাটো কেন্সাৰৰ লক্ষণ হ'ব পাৰে। শৰীৰত হোৱা তিলৰ পৰিৱৰ্তন। সাধাৰণতে শৰীৰত থকা তিলে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে। কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হ'বলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্তন ঘটিব পাৰে। পেটৰ বিষ। কঁকাল আৰু তলপেটৰ বিষ হ'লে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে ধৰণৰ অভাৰী, স্তন, কলন আৰু গুহ্যদ্বাৰত কেন্সাৰৰ সংকেত হ'ব পাৰে। অবৰ্ণনীয় বিষ। ধাৰাবাহিকভাৱে হোৱা অবৰ্ণনীয় বিষ যদি ১ মাহতকৈও বেছি দিন ধৰি হৈ থাকে তেনেহলে ই হাৰ্ট বা টেষ্টিকল কেন্সাৰৰ সংকেত হ'ব পাৰে।